Welcome friends. আজি ব্ৰেডৰ মিঠাই বনাও আহক। ব্ৰেডৰ মিঠাইৰ কাৰণে মই এনেকৈ 8খন মান ব্ৰেড এনেকৈ ভাঙি লৈছো। ভাঙি লৈ পেলাই গ্ৰাইণ্ডাৰৰ জাৰত ভৰাই ললো। এতিয়া এইখিনি মই গুৰি কৰি লম। এয়া চাওক মোৰ মিহিকৈ গুৰি হৈ গ'ল আৰু এতিয়া এখন পেনত মই এনেকৈ অকনমান সময় ভাজি লম মিডিয়াম ফ্লেমত যাতে অকনমান ব্ৰেডৰ টেষ্টটো নাইকিয়া হৈ যায়। তাৰ পাছতে একেখন পেনতে মই 1 কাপ চেনি দিলো। তাৰ পাছত 2 টেবল চামুচ দিলো মই পানী আৰু এতিয়া এইখিনি এনেকৈ মিডিয়াম ফ্লেমত মই ভাজি থাকিম। অকমান চেনিখিনি এনেকৈ কেৰামেলাইজ হোৱালৈকে মই ভাজিয়ে থাকিম। এতিয়া চাওক লাহে লাহে অলপ কালাৰটো চেঞ্জ হৈছে। এনেকৈ কালাৰটো চেঞ্জ হোৱালৈকে মই ভাজি লম। এয়া চাওক মোৰ চেনিৰ কেৰামেলাইজ হৈ গৈছে। এতিয়া ইয়াত দিম মই অলপমান ইলাচি গুড়ি আৰু তাৰ পাছতে এইখিনি মই অকনমান ভালকৈ লৰাই লম। এতিয়া ফ্লেমটো লো কৰি ল'ব আৰু তাৰ পাছত গাখীৰখিনি দি দিব। নহলে যদি ফ্লেমটো হাই ফ্লেম বা মিডিয়াম ফ্লেমত থাকে তেনেহলে চেনিখিনি গুট মাৰিবলৈ ধৰে। সেই কাৰণে আপোনালোকে লো ফ্লেমত কৰি ল'ব। তাৰ পাছতে এনেকৈ লৰাই লৈ পেলাই এতিয়া মই গুড়িখিনি ব্ৰেডৰ গুড়িখিনি দি দিম। এয়া চাওক মই ব্ৰেডৰ গুড়িখিনি দি দিলো আৰু এনেকৈ এতিয়া আকৌ গোটেইখিনি মই এনেকৈ লৰাই থাকিম। এতিয়া এনেকৈ লাহে লাহে লো ফ্লেমত থৈ পেলাই মই এইখিনি লৰাই লম আৰু ভালকে ভাজি লম। তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে এইখিনি এনেকৈ চাওক পেনখনৰ পৰা এনেকৈ এৰি নাযায় তেতিয়ালৈকে মই এইখিনি এনেকৈ ভাজি থাকিম। আৰু এতিয়া মোৰ ভজা হৈ গ'ল আৰু এতিয়া এনেকৈ এটা যিকোনো শেপৰ বাটিত আপোনালোকে অকনমান তেল ব্ৰাছৰ সহায়ত লগাই লৈ পেলাই মিশ্ৰণখিনি বাটিটোত দি দিব। তাৰ পাছতে এনেকৈ হেঁচি হেঁচি ভালকৈ চামুচেৰে সমান কৰি ল'ব। তাৰ পাছত ওপৰত আপোনালোকে ড্ৰাই ফ্ৰুটছ পিস্তা তাৰ পৰা কাজু এনেকৈ দি দিব পাৰিব। এয়া চাওক মই সেইখিনি দি ললো। তাৰ পাছত 4 ঘণ্টামানৰ কাৰণে আপোনালোকে ফ্ৰিজত ভৰাই থব আৰু এয়া চাওক মই উলিয়াই লৈ পেলাই কাটিং কৰিছো। এনেকৈ চাওক এয়া মোৰ মিঠাই হৈ গ'ল। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিও জনাব যে খাই কেনেকুৱা পালে। থেংক ইউ।